ফুচকা খাবলৈ মন কৰাত ঘৰলৈকে আনি দিলে মানুহজনে। এতিয়া বনাই আছে, এইকেইটা হৈছে এতিয়া। তাৰ পাছতে মুনুৱে আকৌ তেতেলী পানী যোগাৰ কৰিছে। এইজনী আমাৰ মামা ছোৱালী দেই, এতিয়াৰ পৰা ইয়াতে থাকিব। এইফালে আকৌ আলু পিটিকা দিবলৈ সৰু সৰুকৈ পিঁয়াজ কাটিছে। এতিয়া খাবলৈ হৈ গ'ল। দোকানৰ পৰা অনাৰ দৰে পলিথিনত ভৰাই লৈছে। এয়া খাবলৈ মায়ে আৰম্ভ কৰি দিছে। পুৰিটো ডাঙৰ হৈছে বোলে, মুখত নোসোমাইছে, সেইকাৰণে হাঁহিছে। এইফালে আকৌ আমাৰ মানুহজনৰ মুখখন ডাঙৰ যে একদম সহজতে সোমাই গৈছে। আৰু মুনুৱে আকৌ ফটো মৰাত ব্যস্ত। এতিয়া ৰৈ নাথাকি ময়ো খাই দিলোঁ। দোকানত খালে হেঁপাহেই নপলায়, সেইকাৰণে ঘৰলৈকে আনি দিলে। এতিয়া খাওঁ আৰু। পুৰিও খতম, আলু পিটিকাও খতম, সেইকাৰণে গিলাচতে তেতেলী পানীখিনিকে খাই দিলোঁ। ইমান টেঙা। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই।